কোনোবাই আনৰ ভুল চিনাক্ত কৰে সেইটো সংশোধন কৰাৰ কাৰণে, আৰু কোনোবাই আনৰ ভুল বিচাৰি উলিয়াই তেওঁক অপমান কৰাৰ কাৰণে। বিশ্বাসঘাতকতা কৰাজনক গালি নিদিব, তেওঁক ধন্যবাদহে দিব, কাৰণ তেওঁ আপোনাক শিকাইছে মানুহ কিদৰে চিনাক্ত কৰিব পাৰি। দোষী থকাৰ কাৰণবোৰ বিশ্লেষণ কৰাতকৈ ভালে আছোঁ এইটো কোৱাই উত্তম, কাৰণ মানুহে কেৱল সহানুভূতিহে দেখুৱাব জানে, অনুভৱ কৰিব নিবিচাৰে। সকলো সময়তে এনেকুৱা মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক যিজনে আপোনাক সন্মান কৰে, কাৰণ সন্মান বস্তুটো ভাল পোৱাৰ দৰেই বহুত বেছি মূল্যৱান আৰু গুৰুত্বপূৰ্ণ। মানুহ যেতিয়াই আন কাৰোবাৰ দ্বাৰা কষ্ট পায় ঠিক তেতিয়াই মানুহ নিষ্ঠুৰ হ'বলৈ শিকি যায়। মানুহৰ জীৱনত এই কষ্টবোৰেই হ'ল মানুহ নিষ্ঠুৰ হোৱাৰ অন্যতম কাৰণ। ভাল পোৱাৰ ক্ষমতা সকলোৰে থাকিলেও মন বুজাৰ ক্ষমতা সকলোৰে কিন্তু নাথাকে। যদি তুমি কাৰোবাক ভাল পোৱা তেন্তে তেওঁক মুক্তি দি দিয়া। যদি তেওঁ ঘূৰি আহে তেন্তে জানিবা তেওঁ তোমাৰ আছিল, আৰু যদি তেওঁ ঘূৰি নাহে তেন্তে জানিবা যে তেওঁ কেতিয়াও তোমাৰ নাছিল। যিজন মানুহে তোমাৰ কষ্ট হৈছে বুলি গম পায়ো মনে মনে থাকে, তেওঁ তোমাৰ যিয়ে নহওক কিয় জানিবা তেওঁ কেতিয়াও তোমাক ভাল নাপায়। যিমান সোনকালেই অতীতক পাহৰি যাব পাৰিবা সিমানেই সুখত থাকিব পাৰিবা। ভালপোৱা হ'ল এনেকুৱা এটা অনুভূতি যিটো সকলোৰে জীৱনলৈ অজানিতেই আহে, কিন্তু গুচি যোৱা সময়ত বহুত কষ্ট দি গুচি যায়। কিছু কষ্ট এনেকুৱা হয় খুলি ক'ব পৰাও নাযায়, কিছু কষ্ট এনেকুৱা হয় নীৰৱে সহ্য কৰিবলগীয়া হয়, আৰু কিছু কষ্ট এনেকুৱা হয় চকুৰ পানী লুকুৱাই সকলোৰে আগত হাঁহি থাকিবলগীয়া হয়। মোক কেতিয়াও এৰি থৈ নাযাবা, এই কথাষাৰ কোৱা মানুহজনে সকলোতকৈ আগতেই এৰি থৈ গুচি যায়। যিসকলে অতিৰিক্ত টেনচন লয় তেওঁলোকৰ ক্ষেত্ৰত এই তিনিটা ক্ষতি সদায় হয়। 1. মগজুৱে আগৰ দৰে কাম কৰিব নিবিচাৰে। 2. সঠিক ডিচিশ্যন ল'ব নোৱাৰে। 3. কেৰিয়াৰো নষ্ট হ'বলৈ ধৰে। কিছুমানে ইচ্ছা কৰিও সঁচা প্ৰেম নাপায়, আৰু কিছুমানে পায়ো তাৰ মূল্য বুজি নাপায়। যদি অনুভৱ হয় তুমি সকলো হেৰুৱাই পেলাইছা তেন্তে মনত ৰাখিবা গছেও প্ৰতি বছৰে তাৰ পাতবোৰ হেৰুৱাই তথাপিও ৰৈ থাকে আগন্তুক শুভ দিনৰ অপেক্ষা। দেৰিকৈ হ'লেও নিজক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা, কাৰণ মানুহে সৰ্বপ্ৰথমে তোমাৰ যোগ্যতাৰ বিষয়ে জানিব বিচাৰে। মানুহ যেতিয়া মিছা সপোন আৰু আৱেগৰ মাজত থাকে তেতিয়া অনুভৱ হয় জীৱনটো সহজ, কিন্তু যেতিয়া বাস্তৱৰ মুখামুখি হয় তেতিয়া বুজি পায় জীৱনটো যে কিমান কঠিন। এই পৃথিৱীত 3 প্ৰকাৰৰ মানুহ পোৱা যায়। এক শ্ৰেণীৰ মানুহ হ'ল খাদ্যৰ দৰে, যিসকলৰ দৰকাৰ সকলো সময়তে হয়, আৰু এক শ্ৰেণীৰ মানুহ হ'ল ঔষধৰ দৰে, যিসকলৰ দৰকাৰ প্ৰয়োজন অনুসৰি হয়, আৰু এক শ্ৰেণীৰ মানুহ হ'ল ৰোগৰ দৰে, যিসকলৰ দৰকাৰ কেতিয়াও নহয়, তেওঁলোকে কেৱল আপোনাৰ ক্ষতি কৰে। সেয়ে জানি বুজিহে সম্পৰ্ক বনাওক। ভদ্ৰতাপূৰ্ণ ভাষা আৰু নম্ৰ ব্যৱহাৰ কৰিলে মূৰ্খ লোকে ভাবে তুমি দুৰ্বল। আচলতে সি নাজানে এনেকুৱা গুণবোৰ আহৰণ কৰা কিমান যে কঠিন। মানুহে নিজৰ ভুলবোৰ সহজতে বুজি নাপায়। বুজি পায় তেতিয়াই যেতিয়া এটি ভুলৰ বাবে জীৱনৰ পৰা মূল্যৱান বস্তু কিছুমান হেৰুৱাবলগীয়া হয়। বাস্তৱতা কি জানেনে? বাস্তৱতা মানে তুমি যাৰ ভালৰ বাবে অতিৰিক্ত চিন্তা কৰিবা সিয়ে তোমাক ইটিকিং কৰি হাঁহি তোমাক পাগল বুলি ভাবিবলৈ ল'ব। বাস্তৱতা কেতিয়াও
সুন্দৰ গল্পৰ দৰে নহয় আৰু সুন্দৰ গল্পত কেতিয়াও বাস্তৱতা নাথাকে। জ্ঞানী লোকক ভুল দেখুৱাই দিলে তুমি আপোন বন্ধু হ'বা আৰু মূৰ্খক ভুল দেখুৱাই দিলে তুমি ঘোৰ শত্ৰু হ'বা। সভ্যতাৰ ৰথত উঠি মানুহে গুহা এৰিলে, গছৰ ছাল এৰিলে, কেঁচা মাংস এৰিলে, আনকি মনুষ্যত্ব বোধটোকে এৰিলে, কিন্তু আনৰ ভাল অৰ্থাৎ উন্নতি দেখিলে হিংসা কৰাটো এৰিব নোৱাৰিলে। কেতিয়াও কাৰো বাবে নিজক সলনি নকৰিবা অথবা কাৰো বাবে নিজৰ ইচ্ছা আৰু অভ্যাসবোৰক বিসৰ্জন নিদিবা। কিয়নো মানুহক কেতিয়াও চিৰদিন সন্তুষ্ট কৰি ৰাখিব নোৱাৰি। জলবায়ু অথবা ঋতু পৰিৱৰ্তনৰ দৰে মানুহৰ মন সলনি হৈ থাকে। তুমি নিজকে যাৰ বাবে সলনি কৰিবা, যদি কোনো কাৰণবশতঃ তেওঁ তোমাক এৰি গুচি যায়, তেতিয়া তুমি নিজৰ নতুন অভ্যাসবোৰৰ সৈতে সহজ হৈ কেতিয়াও জীয়াই থাকিব নোৱাৰিবা। গতিকে আনৰ বাবে নহয়, নিজৰ ভালৰ বাবে বেয়া অভ্যাসবোৰ ত্যাগ কৰি নিজক সলাই লোৱা। ইয়াত নিজৰ একো ক্ষতি নহয়, লাভহে হ'ব। পৃথিৱীৰ চবতকৈ কোমল স্থান হ'ল মন আৰু চবতকৈ দুৰ্বলতা হ'ল ভাল পোৱা। মানুহ যিমানেই বুদ্ধিমান নহওক কিয়, দুটা ক্ষেত্ৰত কিন্তু সদায় অসহায়। এক, নিজৰ দোষ কেতিয়াও বিক্ৰী কৰিব নোৱাৰে আৰু দুই, চিৰদিন টকাৰে সুখ নি সুখী হ'ব নোৱাৰে। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।